এয়া চক আমাৰ মায়ে নৰসিংহ পাত ছিঙি আছে। এয়া বুঢ়া হৈছেগে ন অলপ অলপ। সেয়া চক কিমান ভাল লাগে। আজি আমাৰ মায়ে ঘৰুৱা খাদ্য বনাব মানে অসমীয়া। এয়া শুকলতি ছিঙিলে মানে বন শাকৰ জোল। নৰসিংহ ছিঙিলে আপোনালোকক দেখালোৱেই। এয়া শুকলতি এয়া মায়ে মানিমুনি ছিঙিছে। আমাৰ ঘৰৰ পিয়ালিতে হৈ আছে। মানিমুনি জোল খাই কিমান যে ভাল লাগে। মা আৰু বুটলিবা নে কিবা? আৰু ভেদাইলতা বুটলিব মায়ে। ভেদাইলতা জোপা মায়ে এতিয়া ছিঙিছে। আমাৰ বহুত বেয়া জেগাত হ'ল। চব নেমুৰ লগত হৈছে এজোপা। এয়া মায়ে মিক্সিত পিচিছে। এয়া মায়ে কেৰাহীত তেল দিছে বনাবৰ বাবে। বনাইছে মায়ে। পিঁয়াজ দিছে। আদা নহৰু দিলে নি? এয়া আদা নহৰু দিছে। এয়া আদা দিছে। চিলা নৰসিংহ মানিমুনি জোলকণ দি দিছে। গাইজ এয়া হৈ গ'ল আমাৰ খানা ৰেডি। এয়া ডিম মানিমুনি জোল, এয়া বেঙেনা ফ্ৰাই, এয়া বগৰী আচাৰ, এয়া পিটিকা, এয়া মটৰ আৰু এয়া জলকীয়া আৰু ভাত। এইখন হৈছে মাৰ থালি। চব মায়ে মই এতিয়া খাওঁ। মই আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ।